তো বন্ধুসকল নাৱত পুৰা উঠি ল'লো। এয়া আমাৰ নাও চলি গ'ল আৰু এতিয়া আমি পানীৰ মাজত যাই পাম। ভয় লাগিছে কিন্তু লাইফ জেকেট পিন্ধি লৈছোঁ যদিও। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল জিন্টুছ ব্লগ। তো বন্ধুসকল আজি আমি গৈ আছোঁ চানডুবি আৰু আপোনালোকে আহক আমাৰ লগত ভিডিঅ'ৰ মাধ্যমেৰে। ৰেলগেট এইটোৱে বহুত অশান্তি লাগে, ৰেলগেট পৰিলে বহুত অশান্তি লাগে। ৰেলগেটখনৰ সেইখিনিত অলপৰ কাৰণে ডাঙৰ এক্সিডেণ্ট এটা নহ'ল। ভাগ্য ভাল আছিল চাগে, সেইকাৰণে বাচিলোঁ। ভাগ্য ভাল একো যে নহ'ল, ভাগ্য ভাল আছিল। তাৰো ভাল আছিল, মোৰো ভাল আছিল, কিন্তু পূৰা কলিজা কঁপি গৈছিল মোৰ। পূৰা একদম ঠাণ্ডা ঠাণ্ডা পৰিৱেশ, ধুনীয়া বতাহ মাৰি আছে পূৰা। আৰু এইকেইটা পালোঁ আমি স্পীড ব্ৰেকাৰ। আগতেতো বহুত আছিল এনেকুৱা স্পীড ব্ৰেকাৰ, এতিয়া নাই, উঠাই দিছে। কাৰণ ইয়াৰ পৰা বহুত এক্সিডেণ্ট হৈছিল দেই আগত, প্ৰায় ভাগতে। এতিয়া এটা স্পীড ব্ৰেকাৰে থাকে, ইয়াতে বা কেনেকৈ থাকিল নাজানো। আৰু এইটো স্পীড ব্ৰেকাৰকেইটা দিছিলে বাইকৰ হওক বা গাড়ীৰ হওক স্পীড কণ্ট্ৰল কৰাৰ কাৰণে, কিন্তু মানুহৰ লাইফে কণ্ট্ৰল হৈ গৈছিল। উল্টা হৈ গৈছিল তাৰমানে। এইটো ৰাস্তাত কিন্তু ট্ৰাক বহুত চলে। পৰিৱেশটো কিন্তু মজা লাগে, কাৰণ গছ গছনি বহুত আছে। গছ মানুহে বহুত কাটে কিন্তু নুৰুই। দৰকাৰ আছে কাটক, একো নাই, কিন্তু গছ ৰুৱক না। তাৰ সলনি এডাল যদি গছ কাটে আপোনালোকে 10ডাল ৰুৱক, 20ডাল ৰুৱক, তাৰে 5ডালটো বাচিব। জাষ্ট কৈছোঁ আৰু মনৰ ফিলিংছটো কৈছোঁ। আৰু ট্ৰাক ওচৰত থাকিলে বৈদ্য ভয় লাগে ভাই। পাৰা পৰ্যায় ট্ৰাকৰ আগত ওলাই যাওক আৰু নোৱাৰিলে অলপমান দূৰত থাকক, কাৰণ আগৰ পৰা পিছফালে কোন আছে সিহঁতে পটককৈ দেখা নাপায়। আৰু এই ৰাস্তাটোত কিন্তু গৰু বহুত। অকল চানডুবিৰ ৰাস্তাটো আগতকৈ বহুত ভাল হৈছে। আগতে ইমান ধুনীয়া ৰাস্তা নাছিলে, এতিয়া চাওক না কি মজা ৰাস্তা, পূৰা হাইৱে বনাই দিছে। বহুত দিন অহা নাছিলোঁ চানডুবি ফালে, আৰু আজি আহি সঁচাই ভাল লাগিছে। আৰু ইয়াৰ পৰা আৰু প্ৰায় আমি লোকেশ্যনলৈকে 20 কিলোমিটাৰমান যাব লাগিব চাগে। এতিয়া চাহ বাগান এইবিলাক চাই লওক, দুয়োফালে পূৰা এয়া চাহপাত চিঙি পূৰা ৰেডি কৰি ৰাখিছে। ইয়াৰ পৰা ৰাস্তা সৰু, আৰু অহাৰ লগে লগে এটা ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আহিছে। এইটো চাইডে না সেইটো চাইডে আছিল? কেনে ধুনীয়া এটা পৰিৱেশ, মুখৰ ভাষা নাই মানে কি ক'ম। আৰু কথা কৈ থাকিলে পৰিৱেশটো এনজয় কৰিব নোৱাৰোঁ, আৰু কথা নক'লে ব্লগ কৰাৰ মতলবেই নহ'ল। এতিয়া কি কৰোঁ মানে উপায় নাই আৰু। তো বন্ধুসকল চানডুবি আহি পালোঁ আমি। এয়া চানডুবি লেক। তো বন্ধুসকল এতিয়া আমি আছোঁ চানডুবি লেকত, আৰু এয়া মোৰ পিছফালে চাব পাৰে ভিউ ধুনীয়া। আৰু মোৰ লগত আহিছে এইকেইজন, এই বন্ধুকেইজন। সিহঁতে এতিয়া নাৱত যোৱাৰ মাথা মাৰি আছে, অকণমান বোলে নাৱত ঘূৰে, চাওঁ কি হয়। তো বন্ধুসকল নাৱত অলপমান ঘূৰিব লাগিলে এইটো আছে টিকেট কাউণ্টাৰ, আৰু ইয়াতে লাইফ জেকেট চেকেট চব আছে, টেনশ্যন নাই, সকলোবোৰ ব্যৱস্থা কৰি থোৱা আছে।
তো বন্ধুসকল ওপৰৰ পৰা এতিয়া আপোনালোকক চানডুবিৰ ভিউ এটা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ গোবিন্দ ভাই, কি খবৰ? একদম বঢ়িয়া, আৰু ইয়াত আহি কেনেকুৱা লাগিছে? একদম মজা মজা ন? মজা, বহুত ভাল লাগিলে। তো বন্ধুসকল এতিয়া আমি লাইফ জেকেট পিন্ধি ল'ম আৰু নাৱত অকণমান ঘূৰিম। এয়া চিত্তৰঞ্জন পূৰা ৰেডি যাবলৈ। এইটো ময়ো লৈ ল'লোঁ, এতিয়া পিন্ধি ল'ম। চবে যাবি? না নাযাওঁ এই মই নাযাওঁ বুলি আছিলোঁ। বন্ধুসকল পূৰা লগাই ল'লোঁ, এতিয়া অকণমান নাৱত ঘূৰিম আৰু আপোনালোককো দেখুৱাই আছোঁ। কেনেকৈ পিন্ধে অঁ ঠিকে আছে, এনেকৈ পিন্ধি লোৱা আৰু এইটো মাৰি লোৱা। আচ্ছা, এই সোমাই আছে। এইটো কি কৰে? তো বন্ধুসকল পূৰা ৰেডি আমি নাৱত উঠিবলৈ, গোটেইকেইটা ৰেডি। এয়া পূৰা ৰেডি, এয়া এতিয়া নাও আৰু আমাৰ যাত্ৰা। তো বন্ধুসকল নাৱত পূৰা উঠি ল'লোঁ, এয়া আমাৰ নাও চলি গ'ল আৰু এতিয়া আমি পানীৰ মাজত যাই পাম। ভয় লাগিছে কিন্তু লাইফ জেকেট পিন্ধি লৈছোঁ যদিও। এখানে নামটো চান্দি দিছে, পাহাৰ এখন ডুবি তাকো শিকাই দিয়কচোন এবাৰ সাঁতোৰা। ইউটিউবত চাই সাঁতুৰবা সি। গালি আঞ্জা বনোৱা বুলি মাটি সেইখিনিতে কিমান দূৰ আছে গম পাই না? পানীৰ ওপৰত গুম যাবা। এতিয়াও হৈ খা তো ফাইনেলি বন্ধুসকল আমাৰ নাওৰ যাত্ৰা কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি লাইফ জেকেটবিলাক দি দিলোঁ। এতিয়া আমি ঘৰলৈ যাওঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।